আপুনি ভাবিছিলেনে এটা সৰু হোৱাটছএপৰ মেছেজে এটা মানুহৰ জীৱন বচাই দিব পাৰে? হয়। আজি এই ঘটনাটো আমাৰ আটাইতকৈ দুখজনক সময় আৰু একে সময়তে আশাবাদী অনুভৱ হৈ পাৰে। ঘটনাটো মুম্বাই চহৰত এজন নৱযুৱক নাম অৰণ্য। তেওঁ দীৰ্ঘদিন ধৰি একাধিক মানসিক চাপৰ অসুবিধাৰ সৈতে যুঁজ দি আছিল। এদিন নিশা 11টা বজাত তেওঁ আত্মহত্যা কৰাৰ বাবে চিন্তা কৰিছিল। ঠিক তেতিয়া তেওঁৰ মোবাইলত হোৱাটছএপৰ মেছেজ এটা আহে। তেওঁৰ 5 বছৰ পুৰণি বন্ধু বহুত দিন হ'ল লগ পাম, কেতিয়া লগ পাম হ'বনে? এই সাধাৰণ কথাতে অৰণ্যৰ চকুত পানী আনিলে। তেওঁ ভাবিলে জীৱনটো ইমান মূল্যৱান আৰু কিমান মানুহে মোক চিন্তা কৰে। এটা সৰু মেছেজে জীৱন বচাই দিছে। তেতিয়াৰ পৰা অৰণ্য নিজৰ জীৱনলৈ আশা বিচাৰি পালে। আপুনি কেতিয়াবা ভাবিছে আপোনাৰ এটা মেছেজে কাকো পুনৰ আশা দিব পাৰে। আজি কোনো এজন পুৰণি বন্ধু মেছেজ কৰক, হয়তো আপোনাৰ এটা মেছেজ জীৱন বচাই দিব পাৰে।